হেল্ল' ফ্ৰেণ্ডছ, সকলোলৈকে ভেৰি ভেৰি গুড মৰ্ণিং জনাই মোৰ মন্দিৰৰ পৰাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিলোঁ। মন্দিৰৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰাৰ উদ্দেশ্যটো হৈছে দুজনমানে মোক কমেণ্ট কৰিছিলে মোৰ পূজাৰ মন্দিৰ ভাগ বহুত ভাল লগাৰ লগতে দামটো জনাব কৈছিলে। মই ভাবিলোঁ ভিডিঅ'টোতেই জনাই দিওঁ। ওপৰৰ মন্দিৰ ভাগৰ দাম 5,500, তলৰ বক্সটো হৈছে 8,000। ওপৰৰ দুইটা বস্তুৱে মোৰ লেমিনেশ্যন কৰা আছে যাতে পানী পৰিলেও একো বেয়া হৈ নাযায়। লেমিনেশ্যনৰ দামটো এক্সট্ৰা হয়, ইয়াৰ দামটো পাহৰি গ'লোঁ অৱশ্যে। কাঠটো চেগুন কাঠৰ দি বনাইছে। ল'ৰা ছোৱালীক স্কুল কলেজ পঠাই আজৰি হৈ চাহ তাহ খাই ব্ৰেকফাষ্টটো কৰিলোঁ। ব্ৰেকফাষ্টত আজি ৰুটি চব্জি বনালোঁ। মানুহজনে তাকেই খাই গ'ল চব্জি সৈতে, আৰু মই চব্জি সৈতে ইমান ভাল নাপাওঁ, গতিকে মই ঘিউতে ভাজি লৈছোঁ ৰুটি আৰু চাহৰ সৈতে খাম। তাকো অকণমান আপোনালোকক দেখাম বাৰু। খাই মেলি মই যাম বাহিৰলৈ, দুটামান কাম আছে কৰিব লগা, চাই থাকিব ভিডিঅ'টো। এয়া হৈছে মোৰ আজিৰ ব্ৰেকফাষ্ট। এয়া ওলাই মেলি আজৰি হ'লোঁ, কটনৰ ড্ৰেছ এটাকে পিন্ধি ল'লোঁ। যিহে গৰম, কাতি মাহতো একে বহুত গৰম, গতিকে আহক তেনেহ'লে তাতে অকণমান দেখাম ৰাস্তাত। ছাতি লৈ আহিছোঁ, যি ৰ'দ চোকা। অকণমান আগত বিশালখনৰ ওচৰত যাম, গৈ তাতে লগৰ এগৰাকী আহি এয়া LIC অফিচ প্ৰিমিয়াম দিয়া হৈ গ'ল, আৰু বাকীকেইটাও কাম কৰোঁগৈ। আজি ধনতেৰছ, যিহেতুকে কিবা এবিধ বস্তু মই ঘৰলৈ কিনি নিওঁ বুলি এয়া দোকানত সোমাইছোঁ, তাকো অকণমান আপোনালোকক দেখালোঁ। আহি পাই গ'লোহি ঘৰ। এতিয়া 2টাই বাজিব হ'লহি, 1:40 হৈছে। কোৰ্টত আজি কাম আছিলে, কোৰ্টতো আছিলে LIC প্ৰিমিয়ামো পৰিছিল, প্ৰিমিয়ামো দিলোঁ, আৰু লগতে মণ্ডল অফিচো গ'লোঁ। গোটেইকেইটা কাম মই সময় পাওঁতেই আজি কৰি দিলোঁ। ভাত বনোৱা টাইম হৈছেহি, আৰু এতিয়া ভাত বনাওঁ। ল'ৰা ছোৱালী কলেজ স্কুলৰ পৰা আহিব এতিয়া, মানুহজনো ডিউটিৰ পৰা আহিব। ভাত পানী খাই আপোনালোকক লগ পাই আছোঁ। আগবেলাৰ ভাগত মই চাহ একাপ খাওঁ। আজি যিহেতুকে টাইম নাপালোঁ, এতিয়া ভাতটো পাতি অৰেঞ্জ জুইচ অকণমানকে খাই লওঁ। ধনতেৰছৰ উপলক্ষে মই কি ল'লোঁ, ভাত বনোৱাৰ মাজতে অকণমান আপোনালোকক দেখাই দিওঁ। প্ৰথমে ল'লোঁ এইখন, দৰ্জাত আঁৰি থ'ব পাৰি, দীঘলকৈ, গম পাইছে। এইখন আৰু এগছ চাকি, 5মুখীয়া চাকি বুলি কয়।
আৰু এখন থাল মন্দিৰৰ কামতে ব্যৱহাৰ কৰিব পাৰি আছে মোৰ ওচৰত, কিন্তু অকণমান সৰু এখনো ল'লোঁ, অকণমান ডাঙৰ দেখি। এখনৰ দাম হৈছে 700 টকা আৰু এই চাকিগছিৰ দাম হৈছে 350 আৰু এইটো 40 টকা। তাকে ভাত বনোৱাৰ মাজতে অকণমান দেখাই দিলোঁ, পিছত সময় নহ'ব বুলি। হেল্ল' ফ্ৰেণ্ডছ, এতিয়া সন্ধিয়া 6টা বাজিছে। দুপৰীয়া ভাত পানী খাই উঠি আৰু ভিডিঅ' কৰা নহ'লে অকণমান ৰেষ্ট ল'লোঁ। এতিয়া ভাবিলোঁ মগুমাহ কেইটামান তিয়াই থোৱা আছিলে, গজালি ওলাই গৈছে। মগুমাহ সেইকেইদিন খাই থকাই হৈছে, গজালি ওলালে ইমান এটা ভালো নাপাওঁ, ল'ৰা ছোৱালীকেইটাও ভাল নাপায়। আজি ভাবিলোঁ সন্ধিয়া ঘুগুনি টাইপত অকণমান কিবা এটা বনাওঁ, ভাবিলোঁ আপোনালোককো দেখাওঁ, আপোনালোকেও ট্ৰাই কৰিব পাৰিব। খাবলৈ কিন্তু বহুত টেষ্টি হয়, হেল্ডিও লগতে। আহকচোন ৰেচিপিটো কেনেদৰে ট্ৰাই কৰিছোঁ আপোনালোকক দেখাই লওঁ বাৰু, তাৰপিছত লগ পাম। মগুমাহখিনি পানীটো যোৱালৈকে টুকি খৰাহী এখনত থৈ ল'লোঁ। কেৰাহীখনো বহাই দিলোঁ, লগতে অকণমান তেল দি ল'লোঁ, অকণমান পাঁচফোৰণো দিলোঁ, আদা নহৰুৰ পেষ্ট 1 চামুচ, কেঁচা জলকীয়াৰ পেষ্ট অকণমান, হালধি অকণমান, ভালদৰে লৰাই ল'লোঁ। তাৰপিছত মগুমাহখিনি দি ল'লোঁ। আমি ইয়াত পিঁয়াজটো ব্যৱহাৰ নকৰোঁ, সোৱাদ অনুসৰি নিমখ দিলোঁ। অকণমান গৰম পানী দিলোঁ। কুকাৰতো দি ল'ব পাৰে, এটা হুইচেল মাৰিলেই হৈ যায়, কিন্তু মই কুকাৰত দিয়া নাই। এনেকৈ অকণমান পানীটো যোৱালৈকে মই ঢাকন মাৰি দিছোঁ। এয়া পানী একেবাৰে শুকাই গ'ল, ৰেডি হৈ গ'ল। এতিয়া এটা বাটিত মই ট্ৰান্সফাৰ কৰিছোঁ। ট্ৰাই কৰিবচোন আপোনালোকেও, সঁচাকৈ বহুত টেষ্টি খাবলৈ। আৰু শেষত অকণমান মই নেমু ৰস উলিয়াই লৈছোঁ। এতিয়া 7টা বাজিছে সন্ধিয়া, চাহ-তাহ খাই মেলি আজৰি হ'লোঁ। আৰু চিকেন আনিছে, চিকেনখিনিও মেৰিনেট কৰি ৰাখিছোঁ। এনেদৰে মেৰিনেট কৰি ৰাখি থ'লে 2 ঘণ্টা বা 1 ঘণ্টা ৰাখি থ'ব লাগে, খাই বিৰাটেই টেষ্টি লাগে। আৰু দিনৰ দালি আছেই, চিকেনখিনি মই গ্ৰেভি টাইপ কৰিম, ভাতটো বনালেই হৈ যাব। আৰু আপোনালোককো দেখাওঁ চিকেনখিনি, আৰু মই বেক কেমেৰা কৰি দেখাই আছোঁ, চাই থাকক। আজিৰ ভিডিঅ'টো আছিল ইমানেই। মোৰ এই সৰু ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, আৰু যিসকল মোৰ এই ভিডিঅ'টোত ফাৰ্ষ্ট ভিউৱাৰ তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু কাষত থকা যিটো বেল আছে এবাৰ টাচ কৰি অল কৰি ৰাখিব, তেতিয়াহে আহিব লগা প্ৰতিটো ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে প্ৰথমে পাই থাকিব।